গাইজ এতিয়া মই আপোনালোকক গুৱাৰ ভিতৰলৈ লৈ আহিছোঁ ছায়েন্স মিউজিয়ামত। কাৰণ গাইজ এই জেগাখিনিত সকলোৰে সৌভাগ্যৱান নহয়, মানে ভিতৰত সোমাই কয়লা খনিখন দেখিব গ'লে। এতিয়া মই আপোনালোকক এটা স্পেচিয়েল পাৰমিশ্যন লৈ কয়লা খনিৰ ভিতৰৰ পৰা দেখাই দিম, মানে একচুৱেলি কয়লা খনিখনৰ ভিতৰত কেনেধৰণৰ কাম চলে। ফাৰ্ষ্ট অফ অল আপোনালোকে কয়লা খনিৰ ভিতৰত প্ৰৱেশ কৰি এটা মেনেজাৰ ৰুম পাব, আৰু ইয়াত মানে এনেধৰণৰ মেনেজাৰসকলে ইয়াৰ পৰা অৰ্ডাৰ দিয়ে বা কি কেনেকৈ কৰিব লাগে এনেকুৱা মেনেজাৰৰ এটা PA বুলি ক'ব পৰা যায়। চৰি, মেনেজাৰৰ লগতে মানে মেকানিকেলভাৱে এজন থাকে, মানে কিবা মেচিন টেচিন ঠিক কৰিবলৈ। যদি গাইজ আপোনালোকে কয়লা খনিখনৰ অলপ লাহে লাহে ভিতৰলৈ সোমাই থাকে তেনেহ'লে এনেকৈ চাব পাৰিছে গাইজ। ধৰক এইটো এটা কয়লা খনি আছিলে, ইয়াৰ পৰা মানে খান্দি কয়লা লৈ ল'লে, আৰু ইয়াৰ তাৰ পিছত চাব পাৰিছে ইয়াত এজন কৰ্মচাৰীয়ে মানে এনেধৰণে হাতত লেম্পৰ পোহৰেদি মানে কয়লা খান্দা হয়, মানে লেম্পৰ পৰা পোহৰ দি দিয়ে, আৰু ইয়াৰ পৰা গৈ এইফালে আছোন। আৰু গাইজ এনেকুৱা ধৰণৰ মানে যেতিয়া কয়লাবোৰ খন্দাৰ পিছত মানে এনেকুৱা ধৰণৰ বাহনত উঠাই দিয়ে। বাহনখনৰ নামটো হৈছে আপোনালোকে দেখিব পাৰিছে মাইন কাট, আৰু এইটো কাৰণ সহায়তে মানে কয়লাবোৰ বাহিৰৰ ফালে ওলাই লৈ অহা হয়। আৰু তলফালে গাইজ আপোনালোকক দেখাই দি আছোঁ, এইফালে যিকেইটা আছে মানে ট্ৰেইন ৰাস্তা ধৰে, আৰু ইয়াত কোনো ধৰণৰ মানে যান বাহনৰ দ্বাৰা গাড়ী ষ্টাৰ্ট দি চলাব পৰা নাযায়। তাত মানে মানুহে কৰ্মৰত গ্ৰাহকসকলে মানে তাৰ পৰা মানে ঠেলি লৈ যাব লাগে। আৰু গাইজ আপোনালোকক ভিতৰত দেখাই দি আছোঁ এতিয়া চাওক গাইজ, কৰ্মচাৰীসকলে মানে এনেধৰণে ঠেলি বাহনখন মানে বাহিৰ ফালে কয়লাবোৰ উলিয়াই। আৰু গাইজ যেতিয়া নেকি মাছ ফাল হৈ যায় তেতিয়া ধৰক তাত অলপ অক্সিজেনৰ অভাৱ হৈ যাব পাৰে, আৰু তাৰ বাবে ইয়াত চাব পাৰিছে এনেধৰণে মানে অক্সিজেন মাস্ক লৈ আৰু অক্সিজেন বেগ লৈ মানে এনেধৰণে কয়লা খান্দে। আৰু আপোনালোকে তাতো দেখিব পাৰি আছে কি একচুৱেলি মানে গাইজ ক'বলৈ গ'লে মানে বহুত কষ্টকৰ কাম। আৰু আপোনালোকক আৰু এইফালেও দেখাই দি আছোঁ ছাৰ, ৰ'ব আৰু 50% হৈ গ'ল। তো গাইজ যেতিয়া মানে কয়লা খনি মাছ ফালে আহি যাব তেতিয়া মানে যদি এনেধৰণে খান্দে, মানে কয়লা যদি এইটো ফালে থাকে তেনেহ'লে এনেধৰণে খন্দা কাম আৰম্ভ কৰে। ইয়াত চাব পাৰিছে এজন মানুহে কাম কৰি মানে বৰ পাই গ'ল, তো অলপ জিৰণি লৈ আছে, আৰু দুজন মানুহ সেই লাষ্ট ফালে মানে তাৰ পৰা কয়লা খান্দি আছে। আৰু এইটো ফালে যদি চাই ঠিক তেনেকুৱা ধৰণৰে চাব পাৰিছে। একচুৱেলি মানে গাইজ কয়লা খনিত কৰ্মৰত মানুহক মানে সঁচাকৈ মানে এটা মানে দিলৰ পৰা চেলুট মাৰে, ইমান কষ্ট কৰি কয়লা উৎপন্ন কৰে, কি ক'ম আপোনালোকক। চাব পাৰিছে ইয়াত। আৰু এইফালে যদি আপোনালোকে সেৱাৰ ফালে গৈ থাকে এনেধৰণে চাব, তেতিয়া ধৰক এই গুহাৰ পৰা মানে কয়লাবোৰ তাৰ পৰা উৎপন্ন কৰিলে এতিয়া ধৰক এনেধৰণে মানে কয়লাবোৰ ভৰাই কৰ্মচাৰী লোকসকলে মানে ঠেলি লৈ যাব। এইফালে আছোঁ ব্ৰ, এনেধৰণে আৰু গাইজ এনেধৰণে মানে মাইন কেজৰ এজন মানুহ থাকে, সি পাৰমিশ্যন দি দিয়ে মানে গাড়ীবোৰ মানে কেনেদৰে ঠেলি ক'ত লৈ যাব লাগিব। আৰু ঠিক তেনেকুৱা ধৰণৰ ভিতৰতে আৰু এজন মেনেজাৰ থাকে, ইয়াত চাব পাৰিছে মেনেজাৰজন, সি এনেকে ধৰে বহি পেলাই মানে পাৰমিশ্যন দি থাকে ক'ত কি কেনেকে কৰিব লাগে। একচুৱেলি মানে গাইজ এইটো হৈছে জাষ্ট পাৰ্টি ছায়েন্স মিউজিয়ামৰ ভিতৰ ভাগৰ পৰা এটা দৃশ্য, মানে একচুৱেলি যিকেইটা মানে কয়লা খনি থাকে তাৰ পৰাও এনেধৰণে ছেম টু ছেম ভাৱে কয়লাবোৰ উৎপন্ন কৰা হয়। আৰু ভিতৰ ভাগে আছোন, তাৰপিছত যেনেকৈ মানে ইয়াৰ পৰা যদি কয়লা খান্দি উলিয়াই লৈ যায় এনেধৰণে হ'ব, এইটো চাব পাৰে। আৰু ফাৰ্ষ্ট অফ অল এনেধৰণে মানে কৰ্মচাৰী লোকসকলে মানে লেম্পৰ পোহৰত, ইয়াততো বেলেগ পোহৰ ব্যৱহাৰ কৰিব নোৱাৰিব না। আৰু এই যিটো কয়লা খনি একচুৱেলি এইটো মানে নিজে বনোৱা ৰিয়েল কয়লা নহয়, ৰিয়েল কয়লা অলপ আছে, চাব পাৰিছে। আৰু গাইজ এই যিটো কাৰ দেখিব পাৰিছে ওপৰ ভাগফাল কেতিয়া খালি কয়লা আৰু ভিতৰ ভাগ খালী হৈ আছে, ওপৰত থকা বস্তুবোৰে মানে ডাইৰেক্টলি কয়লা হয়। তো গাইজ আপোনালোকক অলপ বুজাবলৈ ট্ৰাই কৰিছোঁ, মানে একচুৱেলি মানে ৰিয়েলভাৱে মানে যেনেকৈ কয়লা খনিৰ পৰা কয়লা সংগ্ৰহ কৰে ঠিক ছেম টু ছেম ইয়াতো মানে তেনেকৈ দি থৈছে। তো আপোনালোকক সেইটো বুজাবলৈ অলপ হ'লেও চেষ্টা কৰিছোঁ, কিন্তু ইয়াতকৈ আৰু বহুতকেইটা বস্তু আপোনালোকক মেইন ভিডিঅ'টোত দেখাই থৈছোঁ। আৰু সেই ভিডিঅ'টো ডেছক্ৰিপশ্যনত আছে মেইন ব্লগিং চেনেলটোৰ পৰা। তো আপোনালোকে সেই ভিডিঅ'টো ফুললৈকে চাব। বাই দ্য ৱে, থেংকছ ফৰ ৱাচিং, ষ্টে কুল।